Hello viewers, SI Freedom লৈ আপোনালোকক স্বাগতম জনাইছো। Viewers, আজি মই আপোনালোকৰ মাজলৈ এটি বহুত গুৰুত্বপূৰ্ণ এটা ভিডিও লৈ উপস্থিত হৈছো। আপোনালোকৰ HSLC এডমিট বা ৰেজিষ্ট্ৰেচন বা মাৰ্কশিট এইবোৰ হেৰুৱাইছে নেকি বা আপোনাৰ ড্যামেজ হৈছে নেকি? যদি তেনেকুৱা ধৰণৰ আপোনাৰ হৈছে তেনেহলে আপুনি এই ভিডিওটো চাই অনলাইনৰ মাধ্যমত কেনেদৰে এপ্লাই কৰিব লাগে এই ভিডিওটো সম্পূৰ্ণ চালেহে আপুনি নিজে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। তো ভিউয়াৰ্স, ভিডিওৰ আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ থওঁ যে এইটো এপ্লাই কৰাতে কি লাগিব। আপোনাৰ পুলিচ ৰিপৰ্ট লাগিব আৰু আপোনাৰ যদি এডমিট হেৰাইছে, সাপোজ ধৰি দিলোঁ এডমিট হেৰাইছে, এডমিটৰ জেৰক্স কপি লাগিব যদি আপোনাৰ তাত জেৰক্স কপি আছে, বা আপোনাৰ এডমিটখন ছিঙি গৈছে সেই ছিঙাটো এটাচ কৰিব লাগিব য'ত আপুনি আপলোড দিব লাগে ডকুমেণ্টটো। তাত পুলিচ ৰিপৰ্ট আৰু এই দুটা বস্তু আপোনাৰ মেণ্ডেটৰি লাগিব। তো ভিউয়াৰ্স, যদি আপোনালোকে এই চেনেলত নতুনকৈ আজি ভিডিঅ'বোৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব, কিয়নো যেতিয়া মই নতুন এটা ভিডিঅ' আপলোড দিম আপোনাৰ তাত নটিফিকেশ্যনটো পাই যাব। তো ভিউয়াৰ্স, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিউয়াৰ্স, আজিকালি সকলোৰ হাততে এণ্ড্ৰইড মোবাইল আছে। তো আপোনাৰ মোবাইলৰ মাধ্যমত এইখিনি এপ্লিকেশ্যন কৰিব পাৰিব। আপোনাৰ মোবাইলত যোনটো গুগল ক্ৰম ব্ৰাউজাৰ আছে সেই গুগল ক্ৰম ব্ৰাউজাৰটো খুলি কেনে আপুনি এড্ৰেছ বাৰত চাৰ্চ কৰিব সেৱা চাৰ্চ কৰাৰ লগে লগে আপোনাৰ তাত এই ধৰণৰ এটা প্ৰথমত য'ত লেখা আছে সেৱা, এই লিংকটো প্ৰথম লিংকটো আপোনালোকে এবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত অলপ ৱেইট কৰিব, তাৰপিছত অলপ স্ক্ৰল ডাউন কৰোঁ। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে টু গো টু মেইন ৱেবছাইট অফ সেৱা প্লিজ ক্লিক হিয়াৰ। তো ইয়াতে আমি ক্লিক কৰিব লাগিব, তাত আমি টাচ কৰিলোঁ। কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত সেৱা অনলাইন ছাৰ্ভিচেছ, ভিউয়াৰ্স ইয়াতে সেৱা অনলাইন ছাৰ্ভিচেছত আমি এবাৰ টাচ কৰিম। কৰাৰ পিছত আপোনালোকে এই ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। অলপ স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত স্ক্ৰল ডাউন কৰিলোঁ। যিহেতু আমি ইয়াতে ডুপ্লিকেট এটা চাৰ্টিফিকেট এপ্লাই কৰি আছোঁ, যদি আপুনি এডমিট হওক বা ৰেজিষ্ট্ৰেশ্যন হওক বা মাৰ্কশ্বিট হওক বা পাছ চাৰ্টিফিকেট হওক, তো ইয়াতে ডুপ্লিকেট মেনুত আপোনালোকে এবাৰ টাচ কৰিব। কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে কেনেদৰে আপোনালোকৰ এপ্লাই কৰিব লাগে আৰু কি ডকুমেণ্ট লাগিব। তো ইয়াতে গোটেইখিনি তথ্য ইয়াতে দিয়া আছে, আপোনালোকে ভালদৰে এইখিনি পঢ়ি চাব। তো ভিউয়াৰ্স, এই ভিডিঅ'ৰ মাধ্যমত মই কৈছোঁ আপোনালোকক জনাই দিম যে কেনেদৰে এপ্লাই কৰিব লাগে। সেই এপ্লাইখিনি মই ইয়াতে আপোনালোকক দেখুৱাই দিম। তো স্ক্ৰল ডাউন কৰিলোঁ। স্ক্ৰল ডাউন কৰাৰ পিছত তলত এপ্লাই ফৰ ডুপ্লিকেট, ইয়াতে আমি এবাৰ টাচ কৰিম। কৰাৰ পিছত আকৌ আপোনাৰ এই পেজটো এনেদৰে খোল খাব। খোল খোৱাৰ পিছত ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড 150 ৰুপিজ, এডমিট কাৰ্ড 150 ৰুপিজ, মাৰ্কশ্বিট 350 ৰুপিজ, পাছ চাৰ্টিফিকেট 500 ৰুপিজ। তো এইবিলাক হ'ল চাৰ্জেছ। তো আপোনাৰ ইয়াৰ পৰা বাছনি কৰি ল'ব যে আপোনাৰ কোনটো দৰকাৰ আছে বা কোনটো হেৰাইছে বা কোনটো ডেমেজ হৈছে। তো ইয়াতে এবাৰ খালি টাচ কৰিব, যোনটো হওক বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডে ছাপোজ ধৰিলোঁ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইটোত মই এনে টাচ কৰিলোঁ। বা যদি আপোনালোকে লেপটপত ডেস্কটপত কৰি আছে আপোনালোকে ক্লিক কৰিব। তো এইখিনি কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখিছে নেম অফ কেণ্ডিডেট। তো যোনজন এপ্লিকেণ্ট হ'ব সেই এপ্লিকেণ্টৰ নামটো ইয়াতে দিব লাগিব। মই XYZ দি ৰাখিছোঁ। তাৰপিছত ডেট অফ বাৰ্থটো লাগিব, ডেট অফ বাৰ্থটো দিব। তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন, আপুনি কোনটো ইয়াৰত ৰেজিষ্ট্ৰেশ্যনটো কৰিছিল সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো দিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব, ইয়াৰ অফ এক্সামিনেশ্যন, তাৰপিছত ৰোল আৰু নাম্বাৰ। এইখিনি দিয়াৰ পিছত নেম অফ এক্সামিনেশ্যন আপোনাৰ HSLC
ইয়াতে আছে দুটা অপশ্যন আছে AHM যদি HSLC বা AHM আপোনাৰ যোনটো সেইটো আপুনি ইয়াতে সিলেক্ট কৰি ল'ব কৰাৰ পিছত নেম অফ স্কুল ষ্টাডি আপুনি কোনটো স্কুলৰ পৰা আপুনি পঢ়িছে সেই স্কুলৰ নামটো ইয়াতে দিব লাগিব মই ABCDFG দিছোঁ তাৰপিছত স্কুল কোনটো ডিস্ট্ৰিক্টত হয় সেই ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব মই সেই স্কুল ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰিছোঁ তাৰপিছত ইয়াতে আপলোড মই প্ৰথমতে আপোনাক কৈছিলোঁ যে পুলিচ ৰিপৰ্ট লাগিব আৰু আপোনাৰ যোনটো কাৰণে এপ্লাই কৰি আছে সেইটো ইয়াতে জেৰক্স কপি বা আপোনাৰ সিঙা ফটা যোনটো আছে সেইটো ইয়াতে এটাচ কৰিব লাগিব ইয়াতে দিয়া আছে আপোনাৰ JPG ফৰমেটত থাকিব লাগিব PNG ফৰমেটত হ'লে হ'ব আৰু ম্যাক্সিমাম সাইজ হৈছে 1 MB/102 KB তো 1 MB হ'ব লাগিব ম্যাক্সিমাম সাইজ তাৰ তলত হ'লে অসুবিধা নাই তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ভ্যালিড মোবাইল নম্বৰ যোনটো আপোনাৰ মোবাইল নম্বৰ দিব হেতু পিছলৈকে যাতে আপুনি এটো যে এপ্লিকেশন কৰি আছে সেই এপ্লিকেশন কৰাৰ পিছত আপোনাৰ এটা একনলেজমেন্ট পাব একনলেজমেন্ট পোৱাৰ পিছত আপুনি ষ্টেটাসটো চেক কৰিব পাৰিব ষ্টেটাসটো চেক কৰি চাব পাৰিব যে আপোনাৰ এপ্লাই যে কৰিছে কিমান দূৰলৈকে আপোনাৰ আগবাঢ়িছে তো ভিউয়াৰ্স আমি অলপ স্ক্ৰল ডাউন কৰিলো কৰাৰ পিছত ইয়াতে প্ৰসিড টু পেমেন্টত আমি গুচি যাম ইয়াতে টাচ কৰিলো কৰাৰ পিছত আপোনালোকৰ এই ধৰণৰ আৰু এটা পেজ খোল খোৱাৰ পিছত ইয়াতো ইনষ্ট্ৰাকচন কিনি দিয়া আছে আপোনালোকে এইখিনি ডিটেইলছ আপোনালোকে পঢ়ি চাব পেমেন্ট কৰাৰ আগতে তো পেমেন্ট কৰাৰ আগতে এইখিনি ডিটেইলছ পঢ়ি কেনে আপোনালোকে হেমতে ইয়াতে পেমেন্ট অনলাইন নাও কৰিব বা পেমেন্ট লেটাৰ আপুনি চালান কাটিও আপুনি পেমেন্টটো দিব পাৰে যেহেতু অনলাইনৰ যুগ আজিকালি আপোনালোকে অনলাইন দিলেও অসুবিধা নাই আপোনালোকে মই প্ৰিফাৰ কৰিম যে আপোনালোকে অনলাইন এটো কৰি দিলে বেছি ভাল হ'ব তো ভিউয়াৰ্স আমি এনেদৰে এপ্লিকেশন কৰিব পাৰো তো ভিউয়াৰ্স যদি আপোনালোকে এই ভিডিওটো ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ